तामुलपुर भुटान सीमायाव हाग्रानि मैदेरफोरा उदखार आदार नागिरनानै आबाद फोथार आरो गय बागान बायदि सिलिंखार खालामदों। थांनाय दानसेनिफ्राय भुटान सीमा सेरनि ओनसोलफोराव जेरै बगाजुलि, पाटकिजुलि, खैरानि, सेसापानि, सान्तिपुर, आंगारकाका, बालाबारि बायदि गामिफोराव हाग्रानि मैदेरफोरनि गिदिर फालोफोरा उदखार खालामनायखौ नुनो मोनबोगासिनो दं। आदार नागिरनानै भुटान हाजोनिफ्राय ओंखारबोनाय हाग्रानि मैदेरफोरनि फालोआ सानफ्रोमबो सुबुंफोरनि न'आव हाबनानै गय बागान आरो माइनि आबादजों लोगोसे बायदि आबादफोरखौ खहा खालामगासिनो दङ। आथिखालाव हाग्रानि मैदेरफोरनि फालोआ गोबां दोलोआ गावस्रानानै सुबुंफोरनि गय बागान आरो दैमा रुगुंनि खाथिफोराव थागासिनो दं, जायनि थाखाय जायगानि सुबुंफोरा सानफ्रोमबो गिनानै थानो गोनां जादों। जायगानि सुबुंफोरा सान हर फटका गावनानै आरो अर सावनानै मैदेरफोरखौ होखारनो नाजाबाय थानो गोनां जादों। फारसेथिं हाग्रानि मैदेरफोरा अराय सम दावराव दावसि खालामनायनि जाहोनाव उन्दुनो हायाखै होननानै मिथिनो मोननायबो जादों। बैफोर बिथिंखौ नायोब्ला हाग्रा बिफाना हाग्रानि जिब जुनार होबथानायाव फैलार जादों नामा होननानै सोंथि जायो। जायनि जाहोनाव सुबुंफोरा हाग्रा बिफाननो मैदेर फालोखौ हाजोसिम लांफिननो थाखाय खावलायसेयावबो मददथि खालामनो हायाखै। ইয়াতে প্ৰায় আমাৰ আজি 7 বছৰ 8 বছৰমান হ'ল। 2017 পৰা চাগে আমাৰ এইখিনিত হাতী আমাৰ যিটো ভাৰত ভূটান সীমান্তৰ আমাৰ বগাজুলিৰ পৰা প্ৰায় এই আমাৰ শান্তিপুৰ, কাৰখেলা, খৈৰানি, চেঁচাপানী আদি এইবিলাক গাঁৱত বহুতো হাতীয়ে উৎপাত কৰি থাকে। আৰু যেনেবা বহুতৰ ধান খেতি, তামোল বাগান, এই বহুত খেতি বাতি মানে এনেকুৱা নষ্ট কৰি থাকে। তো আমি ভাবোঁ যে যদি চৰকাৰে এইটো অতি সোনকালে যদি কিবা এটা পদক্ষেপ লয় তেনেহ'লে বহুত ভাল হ'ব। আমাৰ ইফালে আজি গোটেই ৰাতিটো মানে হ'ব পৰা নাই, গোটেই ৰাতিটো মানে উজাগৰে আছিল। হাতী ইয়াতে আছে, হাতী এতিয়াও বৰ্তমান প্ৰায় 70টামান হ'ব হাতী। এতিয়া আমাৰ এইটো হাতীটো 1 নং শান্তিপুৰতে আছে। তো আমি ভাবোঁ যে চৰকাৰে কিবা এটা পদক্ষেপ ল'ব লাগে। ল'লে যদি ক'ৰবাত নহয় ক'ৰবাত যদি হাতীটো খেদি পঠিয়াব পাৰে তেতিয়াহ'লে আমাৰ এই জায়গাটো মানে বহুত এটা শান্তি স্থাপনা হ'ল হয়। আগে পিছে মানুহ মাৰিছে নেকি? আগে পিছে মানুহ আমাৰ এইটো 1 নং শান্তিপুৰ আৰু আমাৰ 2 নং শান্তিপুৰ দুইটা জায়গা মিলি ফালে আমাৰ 3জন মানুহ ইয়াতে মৰিছে, হাতীয়ে মাৰিছে। এজন 2021 চনত এজন অজয় দাস নামৰ মানুহ, তেখেতেও মৰিছে। এজন তিৰোতা আছিল 2 নং শান্তিপুৰত, তেওঁ মৰিছে। 2020 চনত এজন আমাৰ চেঁচাপানীৰ পৰা অহা এজন বড়ো ল'ৰা ইয়াতে কাম কৰিবলৈ আহিছিল, তেওঁ এজন মৰিছে ইয়াতে। তো আমাৰ এইখিনিত আমাৰ এই কেইবছৰত 3জন মানুহ আমাৰ এই শান্তিপুৰতে মৰিছে। দিনতো ইয়াতে থাকে নেকি? ইয়াতে দিনতে আজিতো ইয়াতে আছে, ইয়াতে থাকিব। আৰু এনেকুৱা বহুত আছে আমাৰ এইফালেও ক'ৰবাত থাকে। আমাৰ গাঁৱত এইখিনিত খেতি বাতি বহুত নষ্ট কৰে, ইয়াতে থাকে, আজিতো ইয়াতে থাকিব।